নমস্কাৰ মোৰ নাম জিত মই আপোনালোকৰ আগত ভিটামিন চি চুইলেবল টেবলেট 500 mg Limcee এই ভিটামিন চিৰ টেবলেট ৰিভিউ আগবঢ়াম যাক নিৰ্মাণিত কৰিছে এবাউট হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড দ্বাৰা নিৰ্মাণিত এই Limcee টেবলেট অৰেঞ্জ ফ্লেভাৰ আহে ইয়াৰ কষ্ট আপোনাৰ পৰিছে 13 টকা 78 ইয়াৰ কষ্ট 15টা টেবলেট থাকে ইয়াৰ কষ্ট আপোনাৰ 12 টকা 78 পইচা পৰে ইয়াত থাকে হল 15টা বৰ্তমান মই ইউজ কৰি আছো সো এতিয়া মোৰ ওচৰত আছে 7টা ঘৰতে বহি আছিলো সো ভাবিলো যে ইয়াৰ ৰিভিউটো দি দিও কিছুমান ইনফৰমেশন ইয়াৰ মোৰ ওচৰত আছে যিমানখিনি আছে মই অলপ চলপ আছে মই সেইখিনি অলপ শেয়াৰ কৰো বুলি ভাবিলো ভিডিওটো আৰম্ভ হোৱাৰ আগতে তাৰ আগতে মই আপোনালোকৰ আগত এটা অনুৰোধ এই চেনেল প্লিজ সাপোৰ্ট কৰক আৰু সাবস্ক্ৰাইব কৰক আপোনালোকৰ সাবস্ক্ৰাইবতে মই ইয়াৰ ভাল ভিডিও বনাবলৈ মোটিভেশন পাম গতিকে আপোনালোকৰ সাপোৰ্ট সদায় মোৰ কাষত ৰাখিব আৰু প্লিজ অনুগ্ৰহ কৰি কৈছো এই চেনেল সাবস্ক্ৰাইব কৰিব গতিকে আহক Limcee কি ইয়াৰ বিষয়ে সমগ্ৰ কিছুমান কথা জানি লওঁ আটাইতকৈ স্বাভাৱিকতে চিকিৎসা কেছৰ ক্ষেত্ৰত এই সাধাৰণ পৰামৰ্শিত টেবলেট অনুগ্ৰহ কৰি মনত ৰাখা যে প্ৰত্যেকজন ৰোগী তেওঁলোকৰ কেছবোৰ পৃথক এই ৰোগৰ ওপৰত ভিত্তি কৰি এই টেবলেট আৰু তাৰ প্ৰয়োজনৰ স্থানবোৰ ৰোগীৰ চিকিৎসা ইতি অনুযায়ী ভিন্ন হ'ব পাৰে Limcee বডি বিল্ডিং ক্ষেত্ৰতো ব্যৱহাৰ হয় ইয়াৰ ড'জ নৰমালি 1 টেবলেট খুবেই দৰকাৰী জিম কৰাৰ সময়ত যদি ইনজুৰি হয় বা swelling হৈ গল তেন্তে এই ভিটামিন চি তাক সোনকালে ৰিপেয়াৰ কৰিবলৈ সুবিধা কৰে এই Limcee ইউজ কৰিব হলে গলা খাৰাপ সৰ্দি জুখাম পৰাও দূৰত থাকে যদি আপোনাৰ স্কিন অয়েলি দেন ইয়াৰ কাৰণ আপোনাৰ ভিটামিন চিৰ অভাৱতো হ'ব পাৰে গতিকে Limcee ইউজ কৰিলে আপোনাৰ স্কিন কোৱালিটি বহুত ভাল হ'ব স্কিনৰ কাৰণে বহুত বেষ্ট এই Limcee ভিটামিন ইয়াৰ অৰেঞ্জ ফ্লেভাৰত আহে এই Limcee টেবলেট আপোনাৰ হাৰ্ট এটাকৰ পৰাও বহুত ৰক্ষা কৰে ভিটামিন চি এই Limcee টেবলেট হাৰ্ট এটাকৰ পৰা বহুত সেফটি হিচাপে ৰাখে গতিকে আহক এই আমি সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰো মানে আপোনাৰ ইয়াৰ ওভাৰডোজ ইয়াক আমি ব্যৱহাৰ কৰিব পাৰো লেকিন এটা লিমিটেড হিচাপে ইয়াৰ ওভাৰডোজ হলে আপোনাৰ ডায়েৰিয়াও হ'ব পাৰে মনত ৰাখিব ডায়েৰিয়া গতিকে ইয়াক আমি এটা বা দুটা টেবলেট হিচাপে ল'ব পাৰো যিকোনো বডি বিল্ডাৰ নহওক যেনেকুৱাই নহওক ইয়াৰ 1 কেপসুল বা 2 কেপসুলে যথেষ্ট ইয়াৰ ওপৰত নলব মই পৰাপক্ষত 1 কেপসুলে
ৰিকমেণ্ড কৰিম। মই কোনো ডক্টৰ নহয়, গতিকে মই যিখিনি জানো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। গতিকে যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে দেন লাইক আৰু শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি এই চেনেল ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ আশীৰ্বাদ আৰু ছাপৰ্টতে মই আৰু ভাল ইনফৰমেশ্যন আপোনালোকৰ আগত দিব পাৰিম। গতিকে এই ভিটামিন চি খুবেই হেল্পফুল। খালি মনত ৰাখিব কিছুমান, ইয়াৰ যাতে অভাৰড'জ হৈ নাযায়, দেন প্ৰব্লেম কৰিব দেন তেতিয়া। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু এই চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিব। টেক কেয়াৰ, বাই, চি ইউ চুন।